আমি নলবাৰীৰ কাছজাৰা মন্দিৰত গৈছোঁ আজি। কাছজাৰা মন্দিৰৰ শিৱ মন্দিৰত আপোনালোকেও চাওক, ময়ো চাওঁ কাছজাৰা মন্দিৰটো কেনেকুৱানো। শিৱ বাবাৰ শুনিছোঁ অসমৰ ডাঙৰ মূৰ্তি বুলি শুনিছোঁ, কিমান ডাঙৰ সেইটো নাজানো। এতিয়া আপোনালোকে চাই লওক, ময়ো চাই লওঁ আৰু অগণন মানুহ সেইটোও চাই লওক। এই মন্দিৰত আহিছোঁ, কাছজাৰা মন্দিৰত। আপোনালোকে এটা কথা মনত ৰাখিব, এই মন্দিৰত গ'লে চাবচোন মানুহে পূজা কৰে, পূজা কৰাৰ পিছত ফুলবিলাক কেনেকুৱা দলিয়াই থৈ দিয়ে। সেই ফুলবিলাক আকৌ আমি যোনবিলাক পূজা কৰোঁ সেইবিলাক ফুল আকৌ তলত পৰে, তলত পৰাৰ পিছত আমি কি গছকি যাওঁ। এইটো বেয়া কথা। আপোনালোকে ভগৱানৰ ওচৰত আহিছে, বাবাৰ ওচৰত আহিছে, আপোনালোকে ধুনীয়াকৈ ফুলবিলাক উঠাই ছাইডত ৰখাই থৈ দিয়ক, দলিয়াব নালাগে। বাবাক পূজা কৰক, বাবাই আছে, তাৰে লগত ছোৱালীও পায়, দুয়োটা চাই থাকক। আমি চাইডেদি যাওঁ দিয়ক। নামি ইনকে সিধা যাই ফেলে চাবা চলো।
চেণ্ডেলযোৰ মেইন কেতিয়াবা চেণ্ডেল থ'লে উল্টা পাল্টাকৈ থ'ব আগপাত এফালে থ'ব আগপাত এই দূৰত দিন থ'ব এতিয়া কথা নাই কৈ আছে এটা আছে ৰ'ব এই লগৰ আপিয়ে বুলি ক'ব পাৰিব নাই বৌহঁতৰ ওচৰতে বৌ আছে ইয়াতে তাই কেমেৰা কৰিবা দিয়া নাই তাৰমানে কেনাই গোটেই ঠৌগা আপিডালটো কেনাই দেখিছাচোন এইটো বৌ এইবাৰ লাহেকৈ শিৱ মন্দিৰটো এৰিবৰ হ'ল তাৰপাছত আগত এটা আৰু মন্দিৰ আছে ইয়াৰ কাষতে তাত আজি ভোগ খুৱাব চাগে চাওঁ তালৈকে যাওঁ ব'লকচোন সমূহ অসমবাসীলৈ ধন্যবাদ জনাই মোৰ ভিডিঅ'টো সামৰিব লৈছোঁ আৰু ইয়াৰ পৰা কৈছোঁ যে নলবাৰী ডিষ্ট্ৰিক্টৰ এই মন্দিৰত আহিব এই মন্দিৰটোত তাতে ভোলে বাবাই আপোনালোকক আশীৰ্বাদ কৰি সমূহ ধৰ্মপ্ৰাণ ৰাইজক সুকলমে ৰাখে চব খিচাৰি খোৱা মানুহ